হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই চেনেল অল অসম জে ব্লগছ। আৰু বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কওঁ যে এইটো মোৰ ফাৰ্ষ্ট ব্লগ ভিডিঅ' হয়, সেয়া ভুল হ'বও পাৰে, ক্ষমা কৰিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি এতিয়া যাব লৈছোঁ লখিমপুৰ ডিষ্ট্ৰিক্টত থকা সেইখন পাহাৰৰ মাজলৈ, যিখন পাহাৰত হয়তো আপুনি কেতিয়াও যোৱা নাই। মই তাত গৈ আছোঁ এতিয়া বৰ্তমান। আপোনালোকক দেখুৱাবৰ কাৰণে আহিছোঁ, চাব পাহাৰখনৰ পৰিৱেশটো কেনেকুৱা। আৰু এইখন পাহাৰলৈ ডিচেম্বৰ জানুৱাৰী মাহত বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে। ডিব্ৰুগড়, তেজপুৰ, বিশ্বনাথ চাৰিআলি, গহপুৰ, তেনেকৈ কৰি বহুত ঠাইৰ পৰা মানুহ আহে। এক প্ৰাকৃতিক মনোমোহা পৰিৱেশ, গৈ ভাল লাগে। আৰু তাত ফটোখিনি বহুত মজা লাগে। আৰু দেখুৱাব আহি আছোঁ, ব'লক। আমি এতিয়া গৈ আছোঁ আৰু অলপ সময় পিছতে পামগৈ। এইখন যে দেখিছে, সেইখন এখন পাহাৰখনৰ ওচৰতে থকা এখন বজাৰ, প্ৰতি মঙলবাৰে বহে। সেই পাহাৰখনলৈ বুলি সেই বজাৰখনৰ ওচৰৰ কাষৰ ৰাস্তাটো দি সোমাই যায়। আৰু মই বেছিকৈ কথা বন্ধুসকল, মই এতিয়া ওলাই আহি আছোঁ পাহাৰৰ মাজৰ পৰা। আপোনালোকক দেখুৱালোঁ পাহাৰখন কেনেকুৱা। এইটো এটা ডাঙৰ গছৰ মুঢ়া হয়, বহুদিনীয়া। মই বৰ্তমান ওলাই আহি আছোঁ ঘৰলৈ বুলি। আপোনালোককতো দেখুৱালোঁ পাহাৰখন কেনেকুৱা। আপোনালোকে এতিয়া কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই। ভিডিঅ'টো বিশেষ ভাল নহ'বও পাৰে, কাৰণ কিয় DSLR নাই মোৰ, মোবাইলতে ভিডিঅ'টো তোলা হ'ল। মোবাইলত যিমানটো পাৰোঁ উঠাইছোঁ, তথাপি তাৰ মাজতো কিবা ভুল হ'ব পাৰে ভিডিঅ'টো, সেইকাৰণে ক্ষমা কৰি দিব যদি কিবা ভুল হৈছে। আৰু এতিয়া মই ঘৰলৈ যাবলৈ ওলাই আহিছোঁ।
মোৰ বাইকখন বহু আঁতৰতে থোৱা হ'ল, কাৰণ কিয় ডাঙৰ ডাঙৰ শিল পানী বৈ আছে, সেইকাৰণে বাইকখন আনিব পৰা নহ'ল। সেইকাৰণে তাতে থৈ আহিলোঁ গাড়ীখন। এতিয়া মই যাবলৈ ওলালোঁ ঘৰলৈ। আৰু ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। যদি ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব।